শুকুৰবাৰৰ পৰা বন্ধ আন্তঃজিলা যাতায়াত বাছ আস্থানত ভিৰ দূৰণিবতীয়া যাত্ৰীৰ এছঅপি অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ পৰিবহণ বিভাগ কাইলৈৰ পৰা যান-বাহন চলাচলত প্ৰযোজ্য হ'ব নতুন নিৰ্দেশনা এখন জিলাৰ পৰা আন এখন জিলালৈ আপুনি কৰিব নোৱাৰিব যাত্ৰা বন্ধ আন্তঃজিলা যাতায়াত ৰাজ্যত শেহতীয়াকৈ জটিল ৰূপ ধাৰণ কৰা কোভিড পৰিস্থিতিক লৈ এতিয়া চিন্তিত ৰাজ্য চৰকাৰ দৈনিক বৃদ্ধি পাইছে আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যা তাৰ মাজতে ৰাজ্য চৰকাৰে শুকুৰবাৰৰ পৰা আগন্তুক 15 দিনলৈ প্ৰযোজ্য হোৱাকৈ আন্তঃজিলা যাতায়াত বন্ধৰ নিৰ্দেশ দিছে কিন্তু এই সময়ছোৱাত কি সেৱাক ৰেহাই দিয়া হৈছে আনহাতে এই নিৰ্দেশনাৰ পিছতে বিভিন্ন জনৰ মাজত সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ বৃহস্পতিবাৰ দিনটোত গুৱাহাটী মহানগৰীৰ জালুকবাৰীত এনেদৰে বাছৰ বাবে অপেক্ষা কৰিলে দূৰণিবতীয়া যাত্ৰীসকলে একাংশৰ এনেবোৰ প্ৰতিক্ৰিয়াৰ মাজতে জালুকবাৰীত হঠাৎ এছঅপি নমনা চালক হেণ্ডিমেন তথা যাত্ৰীৰ বিৰুদ্ধে অভিযান চলালে পৰিবহণ বিভাগে সাম্প্ৰতিক পৰিস্থিতিৰ ভয়াৱহতালৈ চাই আন্তঃজিলা যাতায়াত বন্ধ কৰাৰ এই সিদ্ধান্তক একাংশই সমৰ্থন কৰাৰ বিপৰীতে আন একাংশই নিজৰ অসুবিধাৰ দোহাই দিয়া দেখা গ'ল